এইবাৰ গোৱালপাৰাত 5খন আল্ট্ৰাবাছ থকা উপহাৰ কুপনৰ খেল য'ত আছে 5খনকৈ আল্ট্ৰাবাছ কেৱল 5খন আল্ট্ৰাবাছে নহয় ইয়াৰ সমান্তৰালভাৱে আছে 15খনকৈ কুপনৰ প্ৰাইজ আৰু 8খন বহীৰ প্ৰাইজ জানিব পৰা মতে এইবাৰ গোৱালপাৰাৰ ৰঙালী বিহু সন্মিলনীৰ 75 বছৰীয়া হীৰক জয়ন্তীৰ সাহায্যতে আয়োজন কৰা হৈছে বৃহৎ উপহাৰ কুপনৰ খেলৰ মাজত মাত্ৰ 6টা দিনহে বাকী আৰু 6 দিন পাছতে অনুষ্ঠিত হ'ব ফাইনেল খেলখন এখন কুপন 100 টকা কুপনত কোনো অফাৰ দিয়া নাই যদি আপুনি উক্ত খেলখনৰ উপহাৰ কুপন সংগ্ৰহ কৰিব বিচাৰিছে এই মাহৰ 30 তাৰিখে অনুষ্ঠিত হ'ব লগা অৰ্থাৎ এই মাহৰ 30 তাৰিখ অৰ্থাৎ মাত্ৰ 6 দিন পাছত অনুষ্ঠিত হ'ব লগা ফাইনেল খেলখনৰ উপহাৰ কুপন 100 টকাত আপুনি সংগ্ৰহ কৰিব পাৰিব যোগাযোগ কৰক এতিয়া ফোন কৰক সংগ্ৰহ কৰক উক্ত খেলখনৰ উপহাৰ কুপন কিয়নো খেলখন অনুষ্ঠিত হ'ব গোৱালপাৰাত এখন বা দুখন নকৈ সৰ্বমুঠ 5খনকৈ আল্ট্ৰাবাছ আছে মনত ৰাখিব 5খনকৈ আল্ট্ৰাবাছ থকা অসমৰ ভিতৰত একমাত্ৰ উপহাৰ কুপনৰ খেল এইখন আৰু গোৱালপাৰাত হ'ব ফাইনেল খেলখন আপুনি যদি উপহাৰ কুপন সংগ্ৰহ কৰিব বিচাৰিছে 100 টকা তেনেহলে শীঘ্ৰেই এতিয়াই যোগাযোগ কৰক